এই সালাকাটি অঞ্চল মানে সালাকাটি ক'লে বহুত ডাঙৰ এৰিয়া। এই ডাঙৰ এৰিয়াত বহুত ডেভেলপ হৈছে। মানুহৰ মানে এতিয়া মানে অসুবিধা বোলা বস্তুই নাই। ৰাস্তা ঘাট, বিজুলী, পানী সবফালে সুবিধা হৈছে। গতিকে ইণ্ডাষ্ট্ৰি আহিলে যে এটা জায়গাৰ ডেভেলপ হয় এইটো সঁচা কথা। ইণ্ডাষ্ট্ৰি নহ'লে কোনো জায়গাত ডেভেলপ হ'ব নোৱাৰে। বন্ধ হোৱাৰ পিছত এই সালাকাটি অঞ্চলৰ মানুহৰ বিপদৰ সীমা নাই। কাৰণ কাম নাই, একো নাই, মানুহ ইয়াৰ পৰা বাহিৰত কাম কৰিব যাব লগা হৈছিল। গতিকে ইমান অসুবিধা হৈছিল মানে ভাষাই প্ৰকাশ কৰিব নোৱাৰোঁ। মানে পানীত হাঁহ নচৰাৰ ব্যৱস্থা হৈছিল। গাড়ী চাৰি বিল্ডিং চিল্ডিং বনাই চনাই ছাপ্লায়াৰ, কণ্ট্ৰেক্টাৰ, মেইনটেনেন্স বহুত কিছু হ'ল ইয়াত। গতিকে এইটো মই ক'ব লগা মোৰ এইটোৱে কথা যে ইণ্ডাষ্ট্ৰি হ'ব লাগে। ইণ্ডাষ্ট্ৰি হ'লে জাগাটো একদম পূৰা ডেভেলপ হ'ব। এইটো BTPS স্থাপিত হৈছিল আপোনাৰ 1976-ত। তাৰ পিছৰ পৰা মোটামুটি সালাকাটি অঞ্চলত ভালদৰে চলি আছিল। মানুহবিলাকৰ অলপ ডেভেলপ হৈছিল। হঠাৎ যাই পেলাই 2000-ত যাই বন্ধ হৈ যায়। বন্ধ হোৱাৰ পিছত এই সালাকাটি অঞ্চলৰ মানুহৰ বিপদৰ সীমা নাই। কাৰণ কাম নাই, একো নাই, মানুহ ইয়াৰ পৰা বাহিৰত কাম কৰিব যাব লগা হৈছিল। গতিকে ইমান অসুবিধা হৈছিল মানে ভাষাই প্ৰকাশ কৰিব নোৱাৰোঁ। মানে পানীত হাঁহ নচৰাৰ ব্যৱস্থা হৈছিল। এই সালাকাটি অঞ্চলত আপুনি বিল্ডিং বা ৰাস্তা ঘাট যি দেখিছে এইবিলাক এটাও নাছিল। মাত্ৰ ৱাললিফৰ টালিৰ ঘৰ, টিনৰ ঘৰ নাছিল। ইটো হোৱাৰ পিছত মানুহৰ অৱস্থা বিৰাট বেয়া। মানে ক'বই নোৱাৰোঁ। ৰাস্তা ঘাট মানে বজাৰত মানুহ নাই, বিক্ৰী বাৰ্তা নাই, কোনো কাম কৰিব লগা নাই। মানুহ বাহিৰত যায়, কেৰেলাত যায়, গুৱাহাটীত যায়, ক'ত যায় আৰু তাৰ পৰা 2 পইচা ইনকাম কৰি ঘৰ চলায়। ইয়াৰ পিছত যেতিয়া 2006-ৰ 16 জানুৱাৰীত মনমোহন সিং আহিল। অহাৰ পিছত যিটো NTPC-ৰ আধাৰশিলা ৰাখাৰ পিছত অলপ কাম মানে ওলোৱাৰ পিছত 2007-ত লাহে লাহে কামৰ কাৰণে NTPC-য়ে আগবাঢ়াৰ পিছত 8-ৰ পৰা কাম আৰম্ভ হ'ল। 9-ত যাই আৰম্ভ হ'ল, 10, 11, 12, 13, 14, 15, 16-ত যাই 1 নম্বৰ বইলাৰ ষ্টাৰ্ট হ'ল। হোৱাৰ পিছত এই অঞ্চলৰ মানুহে যিমান অসুবিধাত আছিল, এই মানুহবিলাকৰ কাম কাজৰ কোনো অভাৱ নহ'ল। কাৰণ ঠিকাদাৰ, লেবাৰ, মেইনটেনেন্স আৰু বহুত বাহিৰৰ পৰা মানুহ আহিছে। ইয়াত বহুত ডেভেলপ হৈছে। ডেভেলপ হোৱাৰ কাৰণে মানুহৰ বাৰী ঘৰ, স্কুল কলেজ মানুহ খাবলৈ ভাবিছিল। আজিকালি মানুহে চিন্তা কৰিছে মোৰ ল'ৰা ছোৱালী কেনেকৈ ইংলিছ মিডিয়ামত পঢ়াম, কেনেকৈ মোৰ এটা পাৰ্টনাৰ সি তাৰ ল'ৰাক পঢ়াই আছে হেৰিত তামিলনাডুত। NTPC-ৰ কাম কৰে। NTPC-ৰ কাম কৰে। তামিলনাডুত পঢ়াই আছে, বাহিৰত পঢ়াই আছে, শিলচৰত পঢ়াই আছে, তাৰ পৰা ইঞ্জিনিয়াৰ বনাই লৈ আহি আছে। গতিকে এই NTPC হোৱাৰ কাৰণে এই সালাকাটি অঞ্চল মানে সালাকাটি ক'লে বহুত ডাঙৰ এৰিয়া। এই ডাঙৰ এৰিয়াত বহুত ডেভেলপ হৈছে। মানুহৰ মানে এতিয়া মানে অসুবিধা বোলা বস্তুই নাই। ৰাস্তা ঘাট, বিজুলী, পানী সবফালে সুবিধা হৈছে। গতিকে ইণ্ডাষ্ট্ৰি আহিলে যে এটা জায়গাৰ ডেভেলপ হয় এইটো সঁচা কথা। ইণ্ডাষ্ট্ৰি নহ'লে কোনো জায়গাত ডেভেলপ হ'ব নোৱাৰে। কাৰণ ইণ্ডাষ্ট্ৰিটো অহাৰ পিছত মই যেনেকুৱা আছিলোঁ, মোৰ দৰে আৰু হাজাৰ মানুহ এনেকুৱা আছিল। অৱস্থা বিৰাট বেয়া। এসাঁজ খালে আৰু এসাঁজ খাবলৈ নাই। ক'ত যাব, কি কৰিব, ক'ত কি কৰিম, ইয়াত নাথাকিম, সালাকাটি এৰি পেলাই আমি গুচি যাম, কাম নাই। ইয়াৰ পিছত এই NTPC অহাৰ পিছৰ পৰা এই সালাকাটি অঞ্চলত যি ডেভেলপ হৈছে এইটো ভাবাৰ অতীত। আমি ভাবিব পৰাই নাই। ইঞ্জিনিয়াৰে আহি পেলাই আমাক কৈছে যে তুমি যে ইয়াত কাম কৰি আছা, চাবা তোমাৰ বাৰী হ'ব, তোমাৰ গাড়ী হ'ব, তোমাৰ হেন হ'ব। আমি বিশ্বাসে কৰা নাই। ক'ত হ'ব, নহ'ব। ইমান আমি কাম কৰি আমি ভাতে নাপাওঁ। তাৰপিছত চালোঁ কিমান মানুহে কাম কৰি গাড়ী চাৰি বিল্ডিং চিল্ডিং বনাই চনাই ছাপ্লায়াৰ, কণ্ট্ৰেক্টাৰ, মেইনটেনেন্স বহুত কিছু হ'ল ইয়াত। গতিকে এইটো মই ক'ব লগা মোৰ এইটোৱে কথা যে ইণ্ডাষ্ট্ৰি হ'ব লাগে। ইণ্ডাষ্ট্ৰি হ'লে জাগাটো একদম পূৰা ডেভেলপ হ'ব।